অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব ডেভেলি আঞ্চলিক সমিতিৰ প্ৰাক্তন সম্পাদক নয়ন ৰাজবংশী আৰু ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ প্ৰাক্তন উপসভাপতি ৰাতুল দাসৰ BPF দলত যোগদান। BTCৰ প্ৰাক্তন EM গণেশ কছাৰীৰ উপস্থিতিত এই যোগদান 29 জুনত। 29 জুনত সোৱাগপুৰ বিহুতলীত শুক্লাই চেৰফাং ব্লক BPFৰ উপসভাপতি ৰোশন আলীৰ সভাপতিত্বত অনুষ্ঠিত দলটোৰ এখন সাধাৰণ সভাত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদ্য প্ৰাক্তন ছাত্ৰ নেতা নয়নজ্যোতি ৰাজবংশী আৰু ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ প্ৰাক্তন উপসভাপতি ৰাতুল দাসৰ লগতে 20 গৰাকী যুৱকে যোগদান কৰে। জাতীয়তাবাদী শিবিৰত আছিলোঁ। বৰ বিশেষ একো নিবিচাৰে, পৰিৱৰ্তনৰ ৰাজনীতি বিচাৰিছোঁ। পৰিৱৰ্তন লাগে। বিভিন্ন ধৰণৰ সমস্যা আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। আজি অতদিনে আমাৰ ইয়াতে যিখিনি আমাক প্ৰয়োজন, বহনক্ষম উন্নয়ন যিখিনি আমাক প্ৰয়োজন, সেইখিনি আমি আজিলৈকে নেদেখিলোঁ। উন্নয়নৰ মুখ নেদেখিলোঁ। ক'ৰবাত এখন কিবা সৰু কাম এটা কৰিছে, কৰি পেলাই সেইটোকে ডাঙৰ ডাঙৰ ফটা ধুই ফালি আছে, বজাই আছে। গতিকে সেইবিলাকক আমাৰ এতিয়া বৰ্তমান প্ৰয়োজন নাই। সেইবিলাক আমি সলনি হোৱাটো বিচাৰোঁ। আৰু যি আমাৰ জননেতা আমাৰ গণেশ কছাৰী ডাঙৰ, আমি তেখেতক জয়ী কৰাৰ বাবে আজি সদলবলৈ ওলাই আহিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব ডেভেলি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পদত আছিলোঁ। তাৰ পৰা আপোনাৰ ঠিক নহয়, মানে তাৰ পৰা ওলোৱাৰ মূল কাৰণটো হৈছে আপোনাৰ ব্যক্তিগত কিছু সমস্যা। আৰু দ্বিতীয়তে যদি ক'ব যাওঁ, আমি বৰ্তমান যি আমাৰ ছাত্ৰ অৱস্থা, সেই অৱস্থা আমি এৰিলোঁ। বৰ্তমান ক'ব গ'লে আমি নিজে একো একোটা কৰ্ম সংস্থাপনত ব্ৰতী হৈছোঁ। গতিকে বৰ্তমান ছাত্ৰ নেতা আমি নহয়, বা যেতিয়া আমাক ৰাইজৰ সন্মুখত বা সমাজত চিনাকি দিয়ে ছাত্ৰ নেতা বুলি, তেতিয়া আচলতে নৈতিকভাৱে নিজে লাজ পাওঁ। আচলতে মই ছাত্ৰ নেতা নহয় বৰ্তমান, কাৰণ কিয় সেই ছাত্ৰ অৱস্থা মই কেতিয়াবা এৰিলোঁ। গতিকে ছাত্ৰ নেতাৰ যিটো পৰিচয়, সেইটো বৰ্তমান মই নিবিচাৰোঁ। সমাজে মোক এজন নয়ন হিচাপত চিনিব বা এগৰাকী যুৱ নেতা হিচাপত চিনিব, সেইটো বিচাৰি পেলাই মই বৰ্তমান অব্যাহতি গ্ৰহণ কৰিছোঁ। মানে আজি মই বিগত 3 বছৰে হ'ল বিজেপি দলৰ অনুসূচিত জাতি মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ পৰা পদত্যাগ কৰি মই ঘৰতে বহি আছিলোঁ। মই নিজা কৰ্ম বা ব্যৱসায়ৰ লগত জড়িত আছিলোঁ। আৰু সেনেকুৱা আনুষ্ঠানিকভাৱে মোৰ কোনো ঘৰক পৰিকল্পনা নাই যদিও মই আজি ভাবিছোঁ যে আমাৰ BPFৰ যিহেতু যিগৰাকী নেতা, জননেতা শ্ৰীযুত গণেশ কছাৰী ডাঙৰীয়া, তেখেতক জয় কৰাৰ উদ্দেশ্যে মই আজি BPF দলক যোগদান কৰিছোঁ। এইকাৰণে কৰিছোঁ, তেওঁ এগৰাকী জননেতাই নহয়, তেওঁ এগৰাকী তেওঁৰ যি মহানুভতা, তেওঁৰ যি মানে উদাৰ মানসিকতা, সেই মানসিকতাক আমি সলাগতে কৰিছোঁ। কাৰণ যি সময়ত আমি বিজেপিত আছিলোঁ, সেই সময়তে তেওঁ চোৱা নাছিলে যে এইজন বিজেপি কৰ্মী, এজন BPFৰ কৰ্মী, এজন UPPLৰ কৰ্মী, সেইটো চোৱা নাছিলে। তেওঁ কি কৰিছিলে, বিজেপিত থকা যিবিলাক ৰাইজ আছিলে, তেওঁলোকে কৈছে যাই পেলাই ঘৰে ঘৰে যাই পেলাই তেওঁ বানপানীৰ সময়ত যাই পেলাই তেওঁ কি কৰিছিলে, সাহায্য বিতৰণ কৰিছিলে। ঠিক একেদৰে তেওঁ ভোটৰ পৰা 5,000 টকা কোনো ৰাইজ একো চোৱা নাছিলে, সকলোকে দিছিলে। তেওঁৰ যিখিনি মানসিকতা আজি সঁচাই সলগতে কৈ দিছোঁ, নেতা এনেকুৱা হ'ব লাগে, নেতাৰ ইতিবাচক মনোভাৱ থাকিব লাগে। নেতা এনেকুৱা হ'ব নালাগে যে মই কি বুলি কয়, আজি এনেকুৱা কিছুমান নেতা ওলাইছে যে কি কৈছে, আমাৰ ইলেকশ্যনত জিকা পইচা মানে হাৰে মৰা নাই, আমাৰ দেউতা নাই, মানে বা আমাৰ ঘৰতে তালা। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।